আচলতে ক'বলৈ গ'লে ভাবা নাছিলোঁ মই দলীয় কেণ্ডিডেটৰ বাবে এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলোঁ কিন্তু শেহতীয়াকৈ যিটো দলীয় সিদ্ধান্ত ল'লে সেইটোত মই আমাৰ দলৰ যিটো কেন্দ্ৰীয় আমাৰ AICC লেভেলৰ যিটো শিক্ষক নেতৃবৃন্দ তেখেতসকলক মই ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক মোৰ বিশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ CLP লিডাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়ালৈ ৱৰ্কিং প্ৰেচিডেণ্ট আমাৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়ালৈ আৰু বিশেষকৈ মানে আমাৰ অখিল ভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী শ্ৰদ্ধাৰ মোৰ আদৰ্শ অলকালম্বা বাইদেউ আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভানেত্ৰী সদায় মোক দিহা পৰামৰ্শ দি আজি এইটো পজিশ্যনত আনা শ্ৰদ্ধাৰ মীৰা বৰঠাকুৰ গোস্বামী বাইদেউকে ধৰি আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সমূহ নেতৃবৃন্দ কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সমূহ নেতৃবৃন্দ ফকীৰাগাম ব্লক কংগ্ৰেছৰ সমূহ নেতৃবৃন্দক যিটো মোক গধুৰ দায়িত্ব দিছে তাৰ কাৰণে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটাই আহ্বান জনাম আপোনালোকে যিহেতু এইটো BTCৰ নিৰ্বাচনটো আমাৰ এটা জীৱনৰ এটা পৰীক্ষা ক'বলৈ গ'লে গতিকে এই পৰীক্ষাটোৰ যিটো নিৰ্বাচন সেইটো আমি এটা সঠিক সিদ্ধান্ত ল'ব লাগিব আৰু এটাই কথা ক'ম ভোট বিভাজনৰ ৰাজনীতি যাতে কোনেও নকৰে এজন মানে সঠিক প্ৰাৰ্থীক আপোনালোকে নিৰ্বাচিত কৰক যাতে 5 বছৰত আমি অনাগত আমাৰ এটা ভৱিষ্যত আমি সুনিশ্চিত কৰিব পাৰোঁ আৰু যাতে আমি এটি সুশান্তি পৰিৱেশত থাকিব পাৰোঁ কোনো যাতে আমাক সাম্প্ৰদায়িক ভেদাভেদৰ ৰাজনীতি কৰি আমাৰ BTC অঞ্চলত যাতে অশান্তিৰ বিগবাস্প মানে নিবিলায় সেইটো কাৰণে মই সকলোকে কাটৰ আহ্বান জনাইছোঁ চাওক BJPয়েতো জানে আপুনি তেখেতসকলে খালি আঁচনি প্ৰণয়ন কৰা দল তেওঁলোকে ইমপ্লিমেণ্ট কৰা দল নহয় কেতিয়াবা লাখ টকীয়া বাইদেউ কেতিয়াবা 1000 টকীয়া বাইদেউ গতিকে BJPক আপোনাক আগতেও কৈছোঁ আঁচনি প্ৰণয়ন কৰিলে নহ'ব আমাক আঁচনিৰ সুফল দিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথা হৈছে আঁচনিৰ সুফল জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকে কিন্তু পাব লাগিব যিটো BJPয়ে কৰা নাই বিশেষকৈ যিটো ভূমিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত কিন্তু আমাৰ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ মানুহবিলাক কিন্তু নিষ্পেষিত হৈছে সেইটো খুব লক্ষণীয় আৰু সেইটো বিষয়ৰ ওপৰত আমি নিশ্চয় মাত মাতিম